Hello everyone, welcome to my channel Violet 39 Blog and Kitchen. আজিৰ পৰা মোৰ জন্মস্থান অৰ্থাৎ উত্তৰ লখিমপুৰ মাহৰা গোহাঁইগাঁও হৰি মন্দিৰত অবিৰত ভাগৱত পাঠৰ অনুষ্ঠান আৰম্ভ হৈছে। উক্ত অনুষ্ঠানটিৰ কিছু সুন্দৰ দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন আমাৰ গাঁৱৰ ৰাইজে ইমান ধুনীয়াকৈ হৰি মন্দিৰ ভাগ সজাই তুলিছে। দেখি খুব আনন্দ লাগিছে আৰু যাতে অনুষ্ঠানটি সুকলমে হৈ যায় তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত।